হৈছে এইবাৰ খেতি একদম বঢ়িয়া হৈছে। ইমান কষ্ট কৰি খেতি কৰিছোঁ এইবাৰ যদি দুপইচা নাপাওঁ মই যে মৰিয়ে থাকিম আৰু দেই। এইবাৰ যদি মাইকীক যদি আইফোন এটা কিনি দিব নোৱাৰোঁ মোক যে ঘৰৰ পৰা উলিয়াই দিব আৰু দেই। হে প্ৰভু, এইবাৰ লমা কল লগাই দিবা আৰু দেই মোৰ গছত, যাতে বিকি পেলাই মই অলপ ধনী হ'ব পাৰোঁ আৰু দেই। যাওঁ ঘৰলৈকে কিবা এমুঠি খাই লওঁগৈ, ৰাতিপুৱাই আহিলোঁ নহয়। বা বৰ বৃহৎ বাৰী দেই। ল'ৰা সেইফালে চাচোন, চাহ সেই কলসোপা চাহ। আইও, ইমান ডাঙৰ ডাঙৰ কল, মই যে কেতিয়াও এনেকুৱা কল দেখিয়ে পোৱা নাই দেই। মোৰ যে কিন্তু খাওঁ লাগিছে আকৌ দেই। বলিয়া, এই লোকৰ বাৰীত সোমাই কল খাবলৈ হ'লে আমাৰ দুটা পিঠি বহল হ'ব, গম পালি নাই? তৌ বৰ পেক কৰি থাকো ইয়াততো কল দুটা খালে কোনে দেখিব পাৰোঁ তাতে কেলা ইমান দূৰ খোজকাঢ়ি আহিছোঁ, মোৰ যে পেটে মাতি আহিছে। ভোকটো মোৰ লাগিছে দেই সঁচাকে, পেটটোৱে কওঁ কৰি আছে মোৰ। দে বল ইমান চিন্তা কৰি নাথাকো, বল কল এথোকা খাই পেলাই বনে ইয়াৰ পৰা যাওঁগৈ আকৌ বল। বাপেকে পাৰি লৈয়ে আহোঁ, ইয়াতে বহি পেলাই মজাকে ডকচি যাম আজি কল। বল মই দাঙি দিম, বল তই ছিঙি লৈ আহিবি দেই। দে পাৰ লৈ আহ। আইও, কি কলৰ গোন্ধ মোৰ নাকত যে গেজেককে মাৰিছে দেই। এনেকুৱা কল যে মাৰ কচম মই কেতিয়াও খাই পোৱা নাছিলোঁ দেই। মোৰ যে আৰু খাওঁ লাগিছে পাই। ফচিবলৈ হ'লে আমাৰ দুটাকো সেই কলগছতে ৰছী বান্ধি ওলমাই থৈ দিব, বুজিলি? বল এতিয়া ইয়াৰ পৰা যাওঁ, বল কাইলৈ আকৌ আহিম, বল। কাইলৈ কণ্টিলহঁতকো লৈ আহিম ৰহ, তেতিয়া আৰু অলপ কল তেতিয়া ঘৰলৈ লৈ যাব পাৰিম আকৌ মনে। হ'ব বল এতিয়া যাওঁ বল। হৌৰা, এবাৰ খেতি দেখিছা কেনেকুৱা হৈছে, একদম লহপহকৈ বাঢ়িছে দেই গোটেইবোৰ। হওক দিয়ক পাই, ভগৱানকে খাটিছোঁ আৰু দেই। আপোনাৰ খেতিটো ভাল হ'লহে মই এবাৰ আইফোন এটা লৈ ৰিল বনাব পাৰিম আৰু দেই মজাকে। ময়ো সেইটোকে চিন্তা কৰি আছোঁ, বুজিছা? তুমি আৰু মোৰতো খাই থাকিব নালাগে আৰু দেই। এইবাৰ কলখিনি ইমান ধুনীয়াকৈ লাগিছে, তোমাক এইবাৰ আইফোন এটা লৈহে দিম আৰু মই। আইও দেহি মোৰ মানুহটো, চাওঁ চুমা এটা খাই দিওঁ। ইয়াত নালাগে সেই মানুহে দেখিলে কি বুলি ক'ব বাৰু? নালাগে। মোৰ যে ভোক লাগিয়ে আহিছে দেই, ৰৈ থাকিব নোৱাৰো কিন্তু দেই, সোনকালে পাৰোঁ বল। কল গছিল কল খাবলৈ খয়ে দিলে খেদা, গয়ে মাৰিলে গবা মাৰি ঘৰে দিলে ঘোচা। মোৰো ঘৰৰ পৰাই পেটে মাতিয়ে আহিছে, বুজিছ? আজি বাপেকে দুটামান বেছিকৈ খাম দেই, কালি পেটেই নভৰিলে ভালকৈ। তই কিন্তু বৰ ফটুৱা গান গাৱ দেই, নেগাবিচোন। হ'ব এতিয়া লেকচাৰি মাৰি থাকিবিনে, কল পাৰিবি, সোনকালে পাওঁগৈ বল। বল ভালকৈ ডকচি পেলাই খাই যাম দেই আজি। এই কাম এটা কৰিবিচোন, দুটামান সেই পকেটতে ভৰাই ল'বি, মই এই মণিলালৈ লৈ যাম। কেলা, মাইকিলে কল নিয়েহি, বেলেগ বস্তু নিবলৈ নাপালি? কি বুলি কবি কি? চুৰ কৰা কল আনি তোমাক দিছিল, লাজ নাইকিয়া, মনে খাই পেলাই যাওঁ বল। হ'ব কথাটোহে কৈছোঁ, আন পটাপট আন। আজি অলপ বেছিহে খাই দিলোঁ নি বাৰু? মোৰ দেখোন পেটটো কিবা গধুৰ লাগিছে। ঘৰলৈ যাব পাৰিম নে বাৰু খোজকাঢ়ি? যিটোহে গৰুৱে খোৱা দি খাইছ, তোৰ পেট নুফুলি কাৰ পেট ফুলিব? লাহে গৈ থাকোঁ বল। ইমান লহপহকৈ লাগি থকা কল থকা কোনে খালে বাৰু? আইও, মোৰ মানুহজনী মুখখনতকৈও ধুনীয়া হৈ থকা কল থকা কোনোবাই খাই পেলালে। মই কি কৰোঁ? ইমান কষ্ট কৰি খেতি কৰিছোঁ, তাকো এই চোৰে কল চুৰ কৰিলেই, কি যে কৰোঁ? এনেকৈ যদি সদায় কলবোৰ চুৰ হৈ থাকে, মই মানুহজনীক আইফোন এটা কেনেকৈ কিনি দিম বাৰু? হে প্ৰভু, কি যে কৰোঁ? এনেকৈ নহ'ব, বুজিছোঁ। কিবা এটা ব্যৱস্থা এটা কৰিব লাগিব ভাল ব্যৱস্থা কৰি দিছোঁ এতিয়া কল চুৰ কৰি খাবি গম পাই যাবি নাকে মুখে বাছ হৈ যাব তহঁতৰ মোৰ বাৰীৰ কল চুৰ কৰি খাবলৈ আহিছ মোৰ মানুহজনীৰ সপোনৰ আইফোনটোৰ সপোনটো মাৰিব খুজিছ তহঁতি পাই যাবি মজা আইও ইমান জোৰ দিছোঁ নাই লোৱা ল'ৰা তোৰ ভাগৰ ওলালে নেকি বাৰু এবাৰ যদি ভালকে হগাটো হৈ যায় মই আৰু জীৱনত কল নাখাওঁ আৰু দেই বাৰীৰ মালিকটোৱে হ'বলা কল চুৰ কৰা দেখি হ'বলা কলত কিবা লগাই দিলে চাগে দেই ইমান পেটটো জ্বলা পোৰা কৰিছোঁ কেদি গু যাওঁ কেদি নাযাওঁ হৈছে কিন্তু একোৱে ওলোৱা নাই দেখোন পেটৰ নাইবেও ছিগি যাওঁ হৈছে বুজিছ সেইটোৱে কি মিলাই দিলে ঠিক নাই নিগনি মৰা দৰৱ দিলে নি বাৰু ঠিক নাই আজিৰ পৰা জীৱনত কল চুৰ কৰি নাখাওঁ আৰু দেই কাণত ধৰিছোঁ